Hello friends, YouTube channel Knowledge Point লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আমি আগতে আলোচনা কৰিছিলো যে আসাম পুলিচ ৰিক্ৰুইটমেন্ট SI যেটো ৰিক্ৰুইটমেন্ট আছে 2022 তাৰ কাৰণে আসাম কালচাৰ এণ্ড হিষ্ট্ৰী ৰিলেটেড যিমানখিনি MCQs আছে যিখিনি ইম্পৰ্টেন্ট আৰু প্ৰিভিয়াছ ইয়াৰ আগত আহিছে সেই MCQs বিলাক ডিসকাস কৰিবৰ কাৰণে আমি এটা ভিডিও কৰিম। তো সেই ভিডিওটো এটো হয়। তো আহক পলম নকৰি আমি আসাম কালচাৰ এণ্ড হিষ্ট্ৰী ৰিলেটেড MCQs বিলাক আলোচনা কৰোঁ। যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব, লগতে বেল আইকনটো ক্লিক কৰি থব, কাৰণ ইয়াৰ পিছতে আমাৰ ইণ্ডিয়াৰ যিখিনি কালচাৰ হিষ্ট্ৰী ৰিলেটেড MCQs হ'ব, লগতে ৰিজনিং, এৰিথমেটিক, মেণ্টেল এবিলিটিৰ যিখিনি কুৱেশ্যনছ যিখিনি MCQs হ'ব সেইখিনিক লৈ পিনিও আমি পিছত ভিডিও আহি থাকিব। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থব, লগতে বেল আইকনটো ক্লিক কৰি থব। গতিকে আহক পলম নকৰি আমি আজি MCQs বিলাক আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো, ইন হুইচ হিল টপছ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড? কামাখ্যা টেম্পল কোনটো পাহাৰত অৱস্থিত? এইটো গুৱাহাটী হাইকোৰ্ট 2020 অহা প্ৰশ্ন যে কামাখ্যা টেম্পল কোনটো হিল কোনটো পাহাৰত আছে। ইয়াৰ উত্তৰটো হৈছে নীলাচল হিল। নীলাচল হিলত কামাখ্যা টেম্পল আছে। Question 2, the Kamakhya temple was rebuilt during the reign of Koch king. The Kamakhya temple কোনজন কোচ ৰজাৰ ৰাজত্ব কালত পুনৰ নিৰ্মাণ কৰা হৈছিল, ৰিবিল্ড কৰা হৈছিল? এটো APSC JEE এক্সাম 2008 লিখা আছে 2008 অহা প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হৈছে নৰনাৰায়ণ অৰ্থাৎ মল্লদেৱ। মল্লদেৱ যেতিয়া ৰজা হৈছিল, যেতিয়া ৰাজপাটত বহিছিল, তেওঁ তেতিয়া নৰনাৰায়ণ নাম লৈছিল। অৰ্থাৎ কেতিয়াবা আমাক অপশ্যন মল্লদেৱো দিব পাৰে, কেতিয়াবা নৰনাৰায়ণো দিব পাৰে। তো আমি জানি থব লাগিব যে মল্লদেৱী নৰনাৰায়ণ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। Question 3, the Hয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল? হাজোত যিটো হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে, সেই হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে মণিকোট হিল, মণিকোট পাহাৰত। Question 4, in ancient times, Assam is also known by the name of? এটো গুৱাহাটী হাইকোৰ্ট 2020 এই বছৰ যোৱা বছৰ অহা প্ৰশ্ন যে পুৰণি সময়ত অসমক কি নামেৰেও জনা গৈছিল? ইয়াৰ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। এটো তেনে সহজ প্ৰশ্ন, আমি প্ৰায়ে জানো যে অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ বা কামৰূপ। হওক নেক্সট কুৱেশ্যনলৈ যাওঁ। Question 5, in which month Ambubasi Mela is celebrated in Kamakhya temple? কামাখ্যা মন্দিৰত যি অম্বুবাচী মেলা উদযাপন কৰা হয়, পালন কৰা হয়, সেয়া কোন মাহত পতা হয়? ইয়াৰ উত্তৰটো হৈছে আহাৰ মাহত পতা হয়, বা ইংৰাজীত জুন জুলাই বুলিও দিব পাৰে অপশ্যনত। তো জুন জুলাই অৰ্থাৎ আহাৰ মাহত অম্বুবাচী মেলা উদযাপন কৰা হয়। Question 6, আসাম পুলিচ ডে ইজ অবজাৰ্ভড অন? অসম পুলিচ দিৱস কোন দিনা উদযাপন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 1 অক্টোবৰ। 1 অক্টোবৰত অসম পুলিচ দিৱস উদযাপন কৰা হয়। Question 7, in which place of Assam there is a confluence of 3 highly reversed pilgrimages for the Hindus, Muslims and Buddhism? এটো APSC JEE এক্সাম 2018 অহা প্ৰশ্ন মন কৰিব যে অসমৰ কোন ঠাইত তিনি ধৰ্মৰ, হিন্দু, মুছলিম আৰু বৌদ্ধ, এই তিনি ধৰ্মৰ ধৰ্মাৱলম্বী লোক যায় হাইলি কোন ঠাইত অসমৰ? ইয়াৰ উত্তৰটো হৈছে হাজো। হাজোত হিন্দু, মুছলমান আৰু বৌদ্ধ এই তিনিও ধৰ্মৰ লোক হাজোত যায়। Question 8, which of the following is famous? ফলোয়িং অপশ্যন আছিলে আমাৰ কেইবাটাও, সেইকাৰণে আমাৰ কুৱেশ্যনত ফলোয়িং বুলি আহিছে। আমি মাত্ৰ শুদ্ধ উত্তৰবিলাক আপোনালোকলৈ লৈ আনিছোঁ। Which of the following is famous Shiva temple built by the Ahom king Gadadhar Singha in the last 17th century located on the Peacock Island in the middle of Brahmaputra river in Guwahati? এটা প্ৰশ্নটো কৈছে যে কোনটো বিখ্যাত শিৱ মন্দিৰ, কোনভাগ বিখ্যাত শিৱ মন্দিৰ আহোম ৰজা গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল? আহোম ৰজা গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল কেতিয়া? 1700 শতিকাত। আৰু ক'ত অৱস্থিত বুলি কৈছে? ব্ৰহ্মপুত্ৰ ৰিভাৰত। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ মাজভাগত থকা পিকক আইলেণ্ডত
কোনভাগ শিৱ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল 1700 শতিকাত? ইয়াৰ উত্তৰটো হৈছে উমানন্দ টেম্পল। উমানন্দ টেম্পল 1700 শতিকাত গদাধৰ সিংহই নিৰ্মাণ কৰিছিল, যি পিকক আইলেণ্ডত আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ মাজভাগত। অ'কে। Question 9. During the reign of which king of the temple of Navagraha was built? নৱগ্ৰহ মন্দিৰ কোন ৰজাৰ ৰাজত্বৰ কালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ দিনত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। Question 10. During which dynasty reign the Madan Kamdev temple in Kamrup was built? মদন কামদেৱ মন্দিৰ যি কামৰূপত আছে সেয়া কোন ডাইনেষ্টি, কোন বংশৰ ৰজাৰ ৰাজত্বৰ কালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে পাল ডাইনেষ্টি, পালা। Question 11. Shankardev established the first নামঘৰ at? প্ৰশ্নটো হৈছে শংকৰদেৱে প্ৰথম নামঘৰ ক'ত নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো তেনে সহজ, বৰদোৱাত শংকৰদেৱে প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল। Question 12. Which language was used by Shankardeva to write বৰগীত? বৰগীত ৰচনা কৰিবৰ কাৰণে শংকৰদেৱে কি ভাষাৰ ব্যৱহাৰ কৰিছিল? বৰগীত ৰচনা কৰিবৰ কাৰণে শংকৰদেৱে কি ভাষাৰ ব্যৱহাৰ কৰিছিল? এইটো আহিছিল আপোনাৰ আছাম PNRD এক্সাম 2018 অহা প্ৰশ্ন, যে বৰগীত লিখিবৰ কাৰণে শংকৰদেৱে কি ভাষাৰ ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ কৰিছিল শংকৰদেৱে বৰগীত লিখিবৰ কাৰণে। নেক্সট, কীৰ্তন ঘোষা ইজ ৰিটেন বাই? কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? কীৰ্তন ঘোষা ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। এইটোত কনফিউজ নহ'ব, কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱে, নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। নামঘোষা ৱাজ ৰিটেন বাই মাধৱদেৱ। এইটো আহিছিলে নামঘোষা কোনে লিখিছিলে? প্ৰশ্নটো আহিছিল গুৱাহাটী হাইকোৰ্ট 2020 আৰু আছাম ছেক্ৰেটেৰিয়েট JEE এক্সাম 2013ত। অৰ্থাৎ এইটো এটা আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপে মাৰ্ক কৰিব পাৰে। দুবাৰকৈ আহিছে, 2013 চনতো আহিছে, 2020 চনতো আহিছে, যে নামঘোষা কোনে ৰচনা কৰিছিল? এইটো মাধৱদেৱে ৰচনা কৰিছিল। Question 15. What was the name of the mother of শ্ৰীমন্ত শংকৰদেৱ? এইটো গুৱাহাটী হাইকোৰ্ট 2020 অহা কুৱেশ্যন, যে শ্ৰীমন্ত শংকৰদেৱৰ মাকৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে সত্যসন্ধা। মাকৰ নাম আছিল সত্যসন্ধা, পিতৃৰ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা, আইতাকৰ নাম আছিল খেৰসুতি। এইবিলাক আপোনালোকে চাই যাব অলপ, আমাৰ ইয়াতে PDF-টোতে পাই যাব। Question 16. Which work of শ্ৰীমন্ত শংকৰদেৱ is considered as the epitome of ভাগৱত? এইটো আহিছিল আপোনাৰ APSC JEE এক্সাম 2018ত, যে শ্ৰীমন্ত শংকৰদেৱৰ কোনটো কামক ভাগৱতৰ এপিটম বুলি কোৱা হয়, ভাগৱতৰ পৰা অহা বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে কীৰ্তন ঘোষা। কীৰ্তন ঘোষা ভাগৱতৰ পৰা অহা বুলি কোৱা হয়। অ'কে, তো নেক্সট কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱ ৱাজ এবল টু এষ্টাব্লিছ এক শৰণ নাম ধৰ্ম ডিউৰিং হুইচ কিংছ ৰুল? তো শ্ৰীমন্ত শংকৰদেৱে কোন ৰজাৰ ৰাজত্বৰ কালত এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল? ইয়াৰ উত্তৰটো হৈছে নৰনাৰায়ণ, অৰ্থাৎ মল্লদেৱ। নৰনাৰায়ণৰ ৰাজত্বৰ কালত শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰি নাম ধৰ্ম প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। Question 18. One of the disciplines of শ্ৰীমন্ত শংকৰদেৱ was? শ্ৰীমন্ত শংকৰদেৱৰ এজন শিষ্য, ইয়াত অপশ্যন আছিলে কেইবাটাও, তাৰ বাবে আমি শুদ্ধ উত্তৰটো বাছি আনিছোঁ। ইয়াত অপশ্যন কেইবাটাও আছিলে, তাৰে শুদ্ধ উত্তৰটো হৈছে চান্দ খান, অৰ্থাৎ চান্দখাই। চান্দ খান আছিলে এজন শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য। তেওঁ আগতে মুছলমান সম্প্ৰদায়ৰ পৰা আহিছিল, চান্দ খান। প্ৰশ্ন 19. ইন হুইচ ইয়েৰ শ্ৰীমন্ত শংকৰদেৱ বৰ্ণ? এইটো SCS প্ৰিলিমছ 2015 অহা প্ৰশ্ন, যে শংকৰদেৱ কোন চনত জন্মগ্ৰহণ কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে কোন চনত জন্মগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1449। 1449ত শ্ৰীমন্ত শংকৰদেৱ জন্মগ্ৰহণ কৰিছিল। Question 20. With context to culture of Assam, what is জাপি?
অসমৰ সংস্কৃতিৰ লগত সংগতি ৰাখি জাপি কি হয় ইয়াৰ উত্তৰটো হৈছে কনিকেল হেট মেড ফ্ৰম বেম্বু বাঁহেৰে নিৰ্মিত এক কোন টাইপৰ এটা হেট Okay. Question 21. Which is the famous picnic spot of Baksa district of Assam? অসমৰ বাক্সা ডিষ্ট্ৰিক্টৰ ফেমাছ পিকনিক স্পটটোৰ নামটো কি এইটো আহিছিলে LDA কপিষ্ট বাক্সা ডিষ্ট্ৰিক্টৰ 2017ত এইটো প্ৰশ্ন যে বাক্সা ডিষ্ট্ৰিক্ট অসমৰ বাক্সা ডিষ্ট্ৰিক্টৰ ফেমাছ পিকনিক স্পটৰ নামটো কি ইয়াৰ উত্তৰটো হৈছে মানস চৌচিক শংকৰ মানস চৌচিক শংকৰ হৈছে বাক্সা ডিষ্ট্ৰিক্টৰ ফেমাছ পিকনিক স্পট Question 22 Which among the following is not a Bodo dance বাক্সা ডিষ্ট্ৰিক্টৰ 2017ত আহিছিলে এইটো প্ৰশ্ন যে তলৰ কোনটো এই অপচনত থকা তলৰ কোনটো বড়ো ডান্স নহয় তো ইয়াত অপচন দিছে অপচন এ খেৰাই অপচন বি হাবাজানা অপচন সি বাগৰুম্বা অপচন ডি চেৰাও তো চেৰাও বড়ো ডান্স নহয় ইয়াৰ বাকি তিনিওটা বড়ো ডান্স হয় Question 23 Which among the following is not a Bodo musical instrument কি বাক্সা ডিষ্ট্ৰিক্টৰ 2017ত অহা প্ৰশ্ন এটো যে তলৰ কোনটো বড়ো মিউজিক্যাল ইনস্ট্ৰুমেন্ট নহয় তো অপচন দিছে অপচন এ খাম অপচন ডি ধাম অপচন সি সিফুং আৰু অপচন ডি সেৰজা তো অপচন বি অৰ্থাৎ ধাম বড়ো মিউজিক্যাল ইনস্ট্ৰুমেন্ট নহয় আৰু খাম সিফুং সেৰজা এই তিনিওটা বড়ো মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় Question 24 Who is regarded as Bodofa Okay, Baksa district 2017 অহা প্ৰশ্ন এটো যে বড়োফা বুলি কাক জনা যায় ইয়াৰ উত্তৰটো হৈছে উপেন্দ্ৰনাথ ব্ৰহ্মক বড়োফা বুলি জনা যায় Question 25 Which among the following does not fall in Bodoland territorial area district এটো একে বাক্সা ডিষ্ট্ৰিক্ট 2017 অহা প্ৰশ্ন যে তলৰ অপচন 4টাৰ ভিতৰত কোনখন বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টত নপৰে অপচন দিছে অপচন এ চিৰাং অপচন বি বঙাইগাঁও অপচন সি বাক্সা অপচন ডি উদালগুৰি এটো তেনেই সহজ প্ৰশ্ন বঙাইগাঁও বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টত নপৰে বাকি চিৰাং বাক্সা আৰু উদালগুৰি এই তিনিওখন বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টত পৰে Question 26 With context to culture of Assam what is অংকীয়া নাট অসমৰ সংস্কৃতিৰ লগত সংগতি ৰাখি অংকীয়া নাট কি হয় তো আসাম PNRD এক্সাম 2018 অহা প্ৰশ্ন যে অংকীয়া নাট কি হয় তো অপচনটো হৈছে ইয়াৰ আনসাৰটো হৈছে এন ওৱান এক্ট প্লে নেটিভ টু আসাম তো এই একাংক নাটক অসমৰ যেটো পোৱা যায় একাংক নাটক আৰু অংকীয়া নাটৰ আৰম্ভ কোনে কৰিছিল অসমত শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাট তেওঁৱে লিখিছিল অংকীয়া নাট কেইখন আছে 6খন আছে পাৰিজাত হৰণ পত্নীপ্ৰসাদ ৰাম বিজয় তাৰ ৰুক্মিণী শৰণ কালী দমন আৰু কেলিগোপাল এই 6খন অংকীয়া নাট Question 27 The capital of Burman dynasty of Kamrup kingdom was তো বৰ্মন ডাইনেষ্টিৰ কামৰূপৰ যি বৰ্মন ডাইনেষ্টি আছিলে তেওঁলোকৰ কিংডম ৰাজধানী ক'ত আছিল ইয়াৰ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰত আছিল Question 28 In ancient Kamrupa Brahmadeya land is gifted to পুৰণি কামৰূপত ব্ৰহ্মদেয়া মাটি কাক দিয়া হৈছিল কাক উপহাৰ হিচাপে দিয়া হৈছিল তো ব্ৰহ্মদেয়া ল্যান্ড দিয়া হৈছিল ব্ৰাহ্মণক দিয়া মাটিক ব্ৰহ্মদেয়া বুলি কোৱা হৈছিল ওকে Question 29 The earliest historical dynasty of Assam was that of তো ইয়াত আমি বৰ্মন ডাইনেষ্টি হ'ব ইয়াৰ উত্তৰ কিন্তু আপোনালোকে যদি ডাইনেষ্টি অসমৰ ডাইনেষ্টি চাই তেতিয়াহ'লে আটাইতকৈ পুৰণা ডাইনেষ্টি হৈছে অসমৰ দানৱ ডাইনেষ্টি মহিৰংগ দানৱে যি ষ্টাৰ্ট কৰিছিল মহিৰংগ দানৱে তো এই দানৱ ডাইনেষ্টি হৈছে অসমৰ আটাইতকৈ পুৰণা ডাইনেষ্টি কিন্তু হিষ্ট্ৰীৰ ফালৰ পৰা গোটেই ৰেকৰ্ডেড ডাটাৰ ফালৰ পৰা আমি বৰ্মনসকলৰ ডাইনেষ্টিহে আমি পাওঁ এই দানৱ ডাইনেষ্টিৰ কোনো হিষ্টৰিকেল ইভেণ্ট আমি নাই পোৱা কোনো ৰিটেন প্ৰুফ এতিয়ালৈকে পোৱা নাই বা কিবা পোৱা নাই
তাৰপিছত আহিছিলে আপোনাৰ দানৱ ডাইনেষ্টিৰ পিছত আহিছিলে আপোনাৰ নৰকা ডাইনেষ্টি, যিটো নৰকাসুৰে চলাইছিল, ভৌম ডাইনেষ্টি, নৰকাসুৰে যিটো ভৌম ডাইনেষ্টি চলাইছিল। তাৰপিছতে ভৌম ডাইনেষ্টিতে আপোনাৰ ভগদত্তও ভৌম ডাইনেষ্টিৰে আছিলে, যিটো ভগদত্ত আপোনাৰ মহাভাৰতৰ যুদ্ধলৈ গৈছিলে অসমৰ পৰা, কামৰূপৰ পৰা। তেতিয়া অসম নহয়, তেতিয়া কামৰূপৰ পৰা যে ভগদত্ত গৈছিল। তো তেওঁলোক আছিল আপোনাৰ, ভগদত্ত আছিল আপোনাৰ এই নৰকাসুৰৰ ডাইনেষ্টিৰ, ভৌম ডাইনেষ্টিৰ। তাৰো আগতে আছিলে মহিৰংগ দানৱে যি চলাইছিল, মহিৰংগ দানৱ আছিল, ঘটকাসুৰ আছিল, ৰত্নাসুৰ আছিল, সম্বাসুৰ, শতকাসুৰ, এইবিলাক আপোনাৰ দানৱ ডাইনেষ্টিৰ আছিল। এইবিলাক আটাইতকৈ পুৰণা অসমৰ, প্ৰাগজ্যোতিষপুৰৰ। যেতিয়া আপোনাৰ হেৰি হৈছে, আপোনাৰ নৰকাসুৰ আহিছে ৰুললৈ, থৰ্ণলৈ, অৰ্থাৎ সিংহাসনলৈ, তাৰপিছৰ পৰা প্ৰাগজ্যোতিষপুৰৰ নাম কামৰূপ হৈছে। আৰু সেইখিনি কোনো ৰিটেন এভিডেণ্ট তেনেকৈ মানে পোৱা নাই যায়, যে মানে যেনেকৈ আমি এতিয়া আহোমৰ যেনেকৈ আমি চন জানো যে ইমান চনত আমুকজন স্বৰ্গদেউ হৈছিল, সিমান চনত আমুক হৈছিল, তেনেকৈ কোনো দানৱ আৰু যিটো আপোনাৰ ভৌম ডাইনেষ্টিৰ কোনো তেনেকৈ পোৱা নাযায়। সেইকাৰণে আটাইতকৈ আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম বুলি ক'লে আমি বৰ্মন ডাইনেষ্টি কৰোঁ। অ'কে, তো একো কনফিউজন থাকিব নালাগে ইয়াত। নেক্সট কুৱেশ্যন 30, হু হেড ইষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি ইন আছাম? অসমত বৰ্মন ডাইনেষ্টি কোনে ইষ্টাব্লিছ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে পুষ্য বৰ্মন। পুষ্য বৰ্মন অসমত বৰ্মন ডাইনেষ্টি ইষ্টাব্লিছ কৰিছিল। এই বৰ্মন ডাইনেষ্টিৰে আছিলে আপোনাৰ কুমাৰ ভাস্কৰ বৰ্মন, এই বৰ্মন ডাইনেষ্টিৰ আটাইতকৈ ফেমাছ ৰুলাৰ আছিলে। অ'কে, কুৱেশ্যন 31, হু ৱাজ দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি? পাল ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল? ব্ৰহ্মপাল আছিল পাল ডাইনেষ্টিৰ ফাউণ্ডাৰ। কুৱেশ্যন 32, দুৰ্জয়া ৱাজ দ্য কেপিটেল অফ? দুৰ্জয়া কাৰ কেপিটেল আছিল? কোন ডাইনেষ্টিৰ, কোন বংশৰ কেপিটেল আছিল দুৰ্জয়া? দুৰ্জয়া আছিল পল ডাইনেষ্টিৰ, পালা ডাইনেষ্টিৰ কেপিটেল দুৰ্জয়া আছিল। কুৱেশ্যন 33, ইন মহাভাৰত দ্য টাইটেল লৰ্ড অফ মলেছা ৱাজ গিভেন টু? এইটো মই আপোনালোকক অলপ কৈছিলোঁ অলপ আগত, যে মহাভাৰতত লৰ্ড অফ মলেছা আখ্যা কাক দিয়া হৈছিল, উপাধি কাক দিয়া হৈছিল? ভগদত্তক দিয়া হৈছিল। কাৰণ ভগদত্ত মলেছ যিটো আপোনাৰ অসমৰ কামৰূপৰ পৰা গৈছিল, আৰু মলেছা ডাইনেষ্টি আমাৰ অসমৰে আছিল, ইণ্ডো আৰিয়ানছবিলাক মলেছা ডাইনেষ্টি আছিলে। তো তেওঁক ভগদত্তক লৰ্ড অফ মলেছা বুলি আখ্যা দিয়া হৈছিল, মলেছাৰ ৰজা হিচাপে মহাভাৰতত তেওঁক আখ্যা দিয়া হৈছিল। অ'কে, কুৱেশ্যন 34, ডিউৰিং ভাস্কৰ বৰ্মন ৰেইনছ দ্য মেজৰ ইণ্ডাষ্ট্ৰি অফ কামৰূপ ৱাজ? ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ কালত কামৰূপৰ মেজৰ ইণ্ডাষ্ট্ৰি কিহত আছিল? মেজৰ ইণ্ডাষ্ট্ৰি আছিল তেতিয়া কামৰূপ আপোনাৰ বোট বিল্ডিঙৰ কাৰণে ভাল জনা যায়, আৰু নাও নিৰ্মাণ কৰে, তেতিয়া কামৰূপ জনা যায় বোট বিল্ডিঙৰ কাৰণে। কুৱেশ্যন 35, হোৱাট ৱাজ ষ্টেবল ক্ৰপ ইন এনচিয়েণ্ট আছাম? পুৰণি অসমত ষ্টেবল ক্ৰপ, শস্য হিচাপে কি আছিল? তো ৰাইচ, ধান। কুৱেশ্যন 36, দ্য নেম অফ কামৰূপ ৰুলাৰ হু লেফ্ট হিজ, চিল নহয়, এইটো চিট হ'ব লাগিছিলে, চিট এট নালন্দা? নালন্দাত তেওঁৰ চিট এৰি দিছিল কামৰূপৰ কোন ৰুলাৰে? কামৰূপৰ কোনজন ৰজাই নালন্দা বিশ্ববিদ্যালয়, নালন্দা ইউনিভাৰ্চিটি কোনে চিট এৰি দিছিল? ইয়াৰ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন, কুমাৰ ভাস্কৰ বৰ্মনে চিট এৰি আহিছিল নালন্দাত। অ'কে, তো নেক্সট, কুমাৰ ৰজা টাইটেল ৱাজ গিভেন টু? কুমাৰ ৰজা আহিছে টাইটেলটো, উপাধিটো কাক দিয়া হৈছিল? ভাস্কৰ বৰ্মনক। তেওঁ চিৰকাল তেওঁ বিয়া নপতাকৈ থাকি গ'ল, চিৰকুমাৰ, সেইকাৰণে তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলিও কয়। কুৱেশ্যন 38, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ খেন ডাইনেষ্টি? খেন ডাইনেষ্টিৰ শেষ ৰজা কোন আছিল? খেন ডাইনেষ্টিৰ শেষ ৰজা, খেন বংশৰ শেষ ৰজা আছিল নীলাম্বৰ শেষ ৰজা আছিল খেন বংশৰ। কুৱেশ্যন 39, হু ডিফিটেড দ্য খেন ৰুলাৰ নীলাম্বৰ ইন 1498? 1498ত খেন বংশৰ ৰজা নীলাম্বৰক কোনে পৰাজিত কৰিছিল, কোনে পৰাজয় কৰিছিল? তো উত্তৰটো হৈছে আলাউদ্দিন হুছেইন শ্বাহ। আলাউদ্দিন হুছেইন শ্বাহে নীলাম্বৰক 1498ত পৰাজিত কৰিছিল। কুৱেশ্যন 40, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি? প্ৰথম কোচ বংশৰ প্ৰথমজন ৰজা কোন আছিল? কোচ বংশৰ প্ৰথমজন ৰজা আছিল বিশ্বসিংহ বা বিশ্বসিংহ, প্ৰথম কোচ ৰজা। অ'কে, কুৱেশ্যন 41, হু ইন্ট্ৰডিউচ এ চিলভাৰ কইন নেম নাৰায়ণী ডিউৰিং হিজ ৰুল?
ৰূপৰ মুদ্ৰা নাৰায়ণী নামেৰে কোন ৰজায়ে তেওঁৰ ৰাজত্ব কালত প্ৰচলন কৰিছিল নাৰায়ণী নামেৰে ৰূপৰ মুদ্ৰা নৰনাৰায়ণে প্ৰচলন কৰিছিল okay question 42 Koch dynasty got divided into two parts east part of the kingdom was known as Koch Hajo what was the western part Koch dynasty to যেটো আছিল তাক দুভাগ কৰি দিয়া হৈছিল যেটো পূব ফালৰ ভাগ আছিল হেতু কি বুলি কোৱা হৈছিল কোচ হাজো আৰু যেটো পশ্চিম ফালৰ ভাগ আছিল তাৰ নাম তাক কি বুলি কোৱা হৈছিল প্ৰশ্নটো হেতুৱে পশ্চিম ফালৰটো কোৱা হৈছিল কোচ বিহাৰ ওকে কোচ বিহাৰ পশ্চিম ফালৰ ভাগটোৰ নাম কোচ বিহাৰ তো question 43 who was the first ruler of Koch Hajo division of Koch dynasty okay তো Koch Hajo divisionৰ এই Koch Eastৰ Koch Hajo divisionৰ প্ৰথমজন ৰজা কোন আছিল Koch Hajo divisionৰ ইয়াৰ উত্তৰটো হৈছে ৰঘুদেৱ নাৰায়ণ যেটা ভাগ কৰিছে প্ৰথমজন ৰজা ৰঘুদেৱ নাৰায়ণ হৈছে পূব মানে অৰ্থাৎ Koch Hajo পূব সাইডৰ and who was the founder of Bizni branch in Koch royal family Koch পৰিয়ালত ৰাজ পৰিয়াল Koch ৰাজ পৰিয়ালত Bizni ভাগ কোনে প্ৰদান কৰিছিল কোন আছিল ফাউন্ডাৰ ইয়াৰ উত্তৰটো হৈছে বিজিত নাৰায়ণ মনত ৰাখিব কাৰণে তেনে সহজ Bizni লগত আপোনাৰ বিজিত মিলি থাকে তো আপোনালোকে এনেকৈ ধৰণে আপোনালোকে কিছুমান ট্ৰিক্স ইউজ কৰিব পাৰে Bizni লগত বিজিত মিলি আছে ওকে তো যাও নেক্সট যাও Lakshmi Narayan was the first ruler of which dynasty Lakshmi Narayan কোন ডাইনেষ্টিৰ প্ৰথম ৰজা আছিল কোন বংশৰ তো লক্ষ্মী নাৰায়ণ আছিল কোচ ৰজা কোচ বিহাৰ পোৰ্শন অফ কোচ ডাইনেষ্টি অৰ্থাৎ এই কোচ বিহাৰ পোৰ্শনৰ তেওঁলোকটো কোচ ফেমিলি আছিল গোটেইটো আলটিমেটলি গোটেইটো কোচ ফেমিলি আছিল তো এইটো ফালৰ অৰ্থাৎ পশ্চিম ফালৰ তেওঁ প্ৰথমজন ৰজা আছিল এফালৰ কোন আছিল কোচ হাজোৰ প্ৰথমজন আছিল ৰঘুদেৱ নাৰায়ণ আৰু পশ্চিম ফালে কোন আছিল পশ্চিম ফালে আছিল লক্ষ্মী নাৰায়ণ okay question 46 Harshadeva or Sri Harsha a famous king belong to which dynasty তো শ্ৰী হৰ্ষবাদ অৰ্থাৎ হৰ্ষদেৱা এজন ফেমাস কিং আছিল তেওঁ কোনটো ডাইনেষ্টি কোনটো বংশৰ হয় তেওঁ ইয়াৰটো হৈছে শালস্তম্ভ ডাইনেষ্টিৰ পৰা আহিছিল তেওঁ শালস্তম্ভ বংশৰ পৰা Question 47 Who was the first king from Assam to perform Ashwamedh Yagna? Ashwamedh যজ্ঞ কৰা অসমৰ প্ৰথমজন ৰজা কোন আছিল? অসমৰ প্ৰথমজন ৰজা অশ্বমেধ যজ্ঞ কৰা তো মহেন্দ্ৰ বৰ্মন আছিল মহেন্দ্ৰ বাহুবলী মহেন্দ্ৰ বৰ্মন আছিল প্ৰথমজন ৰজা অসমৰ যি অশ্বমেধ যজ্ঞ কৰিছিল ওকে Question 48 Dimapur was the capital of Dimapur কৰ capital আছিল ডিমাপুৰ কাৰ কেপিটেল আছিল ডিমাপুৰ আছিল কছাৰী ৰজাৰ কেপিটেল আছিল ডিমাপুৰ পিছত হিষ্ট্ৰীবিলাক পাই যাব পিছত নেক্সট then question 49 when was Ahom kingdom established Ahom kingdom কেতিয়া এষ্টাব্লিছ কৰা হৈছিল এটো বাক্সা ডিস্ট্ৰিক্ট কোড 2017 অহা কোৱেশ্চন যে Ahom kingdom Ahom ৰাজ্য কেতিয়া এষ্টাব্লিছ কৰা হৈছিল ৰাজধানী Ahom ৰাজধানী কেতিয়া এষ্টাব্লিছ কৰা হৈছিল 1252 চনত কোড কৰিছিল চৰাইদেউত ফাৰ্ষ্ট ৰাজধানী হৈছিল আহোমৰ 1252 চনত কৰিছিল আহিছিল কেতিয়া 1228 1228 আহিছিল 1252 চৰাইদেউত ক্যাপিটেল কৰিছিল ওকে Question 50 The first Ahom monarch to assume the Hindu title Swarga Narayan was তো প্ৰথম আহোম ৰজা যিজনে হিন্দু উপাধি লৈছিল কিহৰ স্বৰ্গ নাৰায়ণ তেওঁ কোন আছিল সোহুংমুঙৰ বহুত ভেৰি আছে হিষ্ট্ৰী আপোনালোকে যদি চাই সোহুংমুঙে প্ৰথম আহোম ৰজা আছিল যি হিন্দু টাইটেল স্বৰ্গ নাৰায়ণ লৈছিল ওকে
তো আজিলৈ এই ভিডিঅ'টো ইমানেই 50টা প্ৰশ্ন আমি ডিছকাছ কৰিলোঁ আপোনালোকে PDF-টো ডেছক্ৰিপশ্যনৰ পৰা ল'ব পাৰিব ডাউনলোড কৰি ল'ব পাৰিব যিটো PDF পৰা আমি কৰি আছোঁ এই PDF-টোত আপোনালোকে কি পাব এই PDF-টোত আছে আপোনালোকৰ 150+ MCQs যিখিনি আপোনাৰ ইম্পৰ্টেণ্ট MCQs হয় আৰু লগতে প্ৰিভিয়াছ ইয়েৰ যেতিয়া আমি অলৰেডি 50টা ডিছকাছ কৰিলোঁ আপোনালোকে দেখি আহিছে যিকেইটা আমি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন লৈ আছোঁ প্লাছ ইম্পৰ্টেণ্ট কুৱেশ্যনো কৰি আছোঁ তো ইয়াৰ গোটেই MCQsবিলাক আপোনালোকে পাব 150+ প্লাছ অসমৰ কাৰেণ্ট এফেয়াৰ্ছক লৈ পিনি যিখিনি আছে গোটেইখিনি পাব ইয়াতে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি অসমৰ ষ্টেটৰ গোটেই অভাৰভিউ আপোনালোকে ইয়াতে পাব আছাম ষ্টেট ফুল অভাৰভিউ ইয়াত পাই যাব ফাৰ্ষ্ট ইন আছামৰ যিমানখিনি কথা আছে মানে ধৰি লওক ফাৰ্ষ্ট ইন আছাম মানে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন হৈছিল গোপীনাথ বৰদলৈ তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক পাই যাব অসমৰ প্ৰথম শ্বহীদ কোন আছিল তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপুনি ফাৰ্ষ্ট ইন আছাম গোটেইখিনি পাই যাব ডিষ্ট্ৰিক্টছ এণ্ড ডিভিজনছ অফ আছাম অসমৰ ডিষ্ট্ৰিক্ট আৰু ডিভিজনছবিলাকক লৈ পিনি আপোনালোকে যিবিলাক কুৱেশ্যন আছে সেইবিলাক পাব যাব আপোনালোকে ইয়াত ফুল নোটছো পাই যাব তাতে নোটছো আছে হিষ্ট্ৰী অফ আছামক আমি 3টা ভাগত ভগাইছোঁ এনচিয়েণ্ট মেডিয়েভেল আৰু কলনিয়েল এই 3টা ভাগতে আপোনালোকে নোটছ পাই যাব হিষ্ট্ৰী অফ আছামৰ আৰু কি আছে আৰু আছে আপোনাৰ কালচাৰ অফ আছাম অসমৰ কালচাৰৰ লৈ পিনি গোটেই নোটছ পাই যাব আপুনি ফেমাছ টেম্পলছ অফ আছাম অসমৰ ফেমাছ টেম্পলছবিলাকক লৈ অ'কে ফেমাছ পাৰ্চনেলিটিজ অফ আছাম অসমৰ ফেমাছ পাৰ্চনেলিটিজ বহুত আছে তেওঁলোকক লৈ পিনি আপোনালোকে নোটছ পাই যাব চাব্ৰিকিউটছ ছদ্মনাম বা উপনাম তো অগ্নিকবি হিচাপে কাক জনা যায় কনফিউজ একো নাই আপোনালোকে PDF-টো চাই যাব তাতে পাই যাব ভয় কৰিবলগীয়া একো নাই আৰু বহুত আছে ইয়াত তাৰ বাহিৰেও আৰু বহুত আছে এই সকলোবিলাক আপোনালোকে মাত্ৰ 149ত পাব মাত্ৰ 149ৰ পিছত অ'কে তো তলত আছে যিটো ডেছক্ৰিপশ্যনত আপোনালোকে PDF-টো তাতে পাই যাব আপোনালোকে এটা মেইল কৰক আমাৰ মেইল ID তলত দিয়া থাকিব মেইল IDত আপোনালোকে মেইল কৰক মেইলত আপোনালোকক PDF-টো দি দিয়া হ'ব অ'কে তলত আমি ডেছক্ৰিপশ্যনত মেইল ID দি দিয়া আছে মেইল IDত আপোনালোকে মেইল কৰক আপোনালোকক PDF-টো দি দিয়া হ'ব জাষ্ট ফৰ ₹149 এই সকলোবিলাক আছাম SI ৰিকুৱাৰমেণ্ট 2022ৰ কাৰণে অসমৰ যিমানখিনি জিকে ৰিলেটেড আছাম কালচাৰ এণ্ড হিষ্ট্ৰী অফ আছাম ৰিলেটেড যিমানখিনি কুৱেশ্যন যিমানখিনি নোটছৰ প্ৰয়োজন হ'ব প্ৰায় আপুনি ইয়াতে মেক্সিমাম আপুনি পাই যাব তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ মাজত আৰু ছাবস্ক্ৰাইব কৰি থ'ব লগতে বেল আইকনটো ক্লিক কৰি থ'ব নেক্সট ভিডিঅ'ৰ প্ৰথম আপডেট আপুনি পাবৰ কাৰণে প্ৰথম নটিফিকেশ্যন পাবৰ কাৰণে নেক্সট আমাৰ আহিব ইণ্ডিয়াৰ কালচাৰ এণ্ড হিষ্ট্ৰী ৰিলেটেড MCQsবিলাক তাতে একেধৰণে আমি যিখিনি আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে যিখিনি আহিছে সেইখিনি প্লাছ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব যিখিনি কাৰেণ্ট এফেয়াৰ্ছ হ'ব অ'কে গোটেই ষ্টেটছবিলাকৰ কথা গোটেই ইণ্ডিয়াৰ যিমানখিনি ষ্টেটছ আছে গোটেই ষ্টেটছবিলাকৰ কথাৰে ফাৰ্ষ্ট ইন ইণ্ডিয়া এনেকৈ ধৰণে আমি কমপ্লিট নোট আপোনালোকক আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম গতিকে আজিলৈ ইমানেই আছিলে ভিডিঅ'টো লাইক কৰিব যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই লগতে বেল আইকনটো ক্লিক কৰি থ'ব তো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়